Hello everyone, আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত মোৰ মা আহিছে, তাকে বোলো আপোনালোককো দেখাই দিও। এইজনীয়ে মোৰ মা কিমান দিনৰ মূৰত আহিছা আমাৰ ৰুমলৈ? আহিছো আজি সমানে হ'ব। মা বহুত ব্যস্ত আহিব নোৱাৰে, আহিম বুলি। তাকে আহিছে আজি ইমান দিনৰ মূৰত, তাকে ৰখাই আছো মানে কি তেওঁ থাকিবও নোৱাৰে, তেওঁ ডিউটি আছে, কাইলৈ ডাঙৰ কিবা মিটিং এখন আছে আৰু সেইটো কাৰণে তেওঁ থাকিব নোৱাৰে, এতিয়া বাহঁতৰ ঘৰত যাব। সেইটো কাৰণে বেয়াও লাগে নাথাকিলে, কিন্তু উপায় নাই, পিছত আকৌ আহিব ভালকে ৰাতি থকাকে আহিব, তেতিয়া দেখাম ন, আমিও যাম, তেতিয়া দেখাম আৰু গোটেইখিনি ন। আমাৰ বাবুৱে মানে নতুনকে জিমত ষ্টাৰ্ট কৰিছে, আগতে মানে জিম কৰিছিলে কিন্তু মাজতে আকৌ নোহোৱা হৈ গৈছিলে কামৰ ব্যস্ততাৰ কাৰণে। তাৰপিছত মই মানে বহুত ৰিকুৱেষ্ট কৰি আছিলোঁ যোৱা তাৰপিছতে ফাইনেলি গ'ল। বাবু আহাচোন এবাৰ, আহা, লাজ কৰিব নালাগে, আহা। কৈ দিয়া তুমি কেতিয়াৰ পৰা জিম গ'লা? আজি এসপ্তাহমান হৈছে এক্সাৰচাইজ কৰি আছোঁ, এতিয়ালৈকে অহা নাই, একটু বেছিকৈ ফুলি আছে। বনাম ভালকৈ, যিহেতু এইবাৰ টাৰ্গেট লৈছোঁ ভালকৈ ফিগাৰটো মেইনটেইন কৰিব লাগিব, হেল্থটো মেইন যিহেতু, তাৰ কাৰণে কৰিম। তাইও লগত যাব কেইদিনমানৰ পিছত, চাই দিব, আশীৰ্বাদ কৰিব যাতে ভালদৰে এক্সাৰচাইজ কৰি ফিগাৰটো একদম হেল্ডি হৈ থাকিব পাৰে আৰু ন। য়েছ, মা আৰু বাবুৱে খাইছে, ময়ো খাম এতিয়া। কেনেকুৱা হৈছে বাবু পোলাও? মা কেনেকুৱা হৈছে খাবলৈ? ঠিকে আছে তেনেহ'লে আমি খাই লওঁ। এয়া আজি মাক খুৱাবলৈ পোলাও বনালোঁ চিম্পলকৈ, ইফালে চিকেন, এইফালে বাবুৱে মোক পূৰা চাফা কৰি আছে। বা বেয়া ফ্ৰেছ ক'ত লগাইছে আৰু মোক বা পূৰা চাফা কৰিছে দেখোন বাবুৱে তোমাক। ছোৱালী, ছোৱালী ক'ত যাবা এতিয়া তুমি? বা ৰ'দতহে চাফা হ'ব, বা বেলেগ দেখোন, তাক খুব ভাল পাইছে। কি জিভা চাহ তাই। এয়া মা যাবলৈ ওলালে আৰু তাকে যায়গৈ আৰু। বহুত মিছ কৰিম দেই, একদম বেয়া চেয়া লাগি যায়, মন চন বেয়া লাগি যায় একদম। মা যাবলৈ ওলাইছে যে মোক পূৰা মৰম কৰিছে, পূৰা মৰম কৰিছে। মৰম চাওক, ডাঙৰটোৱে সৰুটোৰ লগত কেনেকৈ চাট দিছে, ইটোৱে সিটো। ইটো আমাৰ নিউ বেবীটো, আৰু চাট মে ইয়ে হেপ্পী বাবাটোৰ লগত শুইছা। গুড চাওকচোন কেনেকৈ শুই আছে, চাওক, দেখিছে, পূৰা টোপনিত ক'ব নোৱাৰা হৈ আছে, দেখিছে। এয়া আহি পাই গ'ল আমাৰ ঘৰ আজি স্পেচিয়েল আলহী, এইয়া পাখি ৰাজবংশী। এইফালে বিৰাজ হাঁহিটো মাৰি দিয়া, এইফালে টেটুবেন। আজি পূৰা ৰাতি খানা হ'ব ন? পূৰা একদম পূৰা ধামাকা হ'ব আজি। খানা হ'ব বা কেইটা আনিবা গাহৰি? কেইটা? অ' মজা। এইফালে বিপুল, এইটো कौन है ये लोग? कहाँ से आते हैं? এয়া বাবুৱে পূৰা লৈছোঁ, চিপ লৈছোঁ, খাই লওঁ আৰু চাই থাকিব হা। ল'ৰাটোৱে দুখ কৰি আছে, তাৰ গাৰ্লফ্ৰেণ্ড নাই। এইফালে পাখিয়ে পূৰা বাইক চলাব এতিয়া দেই। ক'ত যাবা? আয়োজন চলি আছে, পাখি আৰু আৰচি পূৰা কামত লাগি আছে। দুইজনী চকু জলজলি হৈ গৈছে, চকু চাওঁ। আইঅ দেহি পিঁয়াজ কাটিছা আৰু যে ইছ ৰাম, পিঁয়াজ কাটি অৱস্থা বেয়া। আইঅ এইকেইটাও চাই আছে লগতে, এইটো ব্ৰাউনি আৰু এইটো হেপ্পী। পাখি আৰু আৰচিয়ে খানা ৰেডি কৰি আছে, আৰু ইয়াত বিপুল, তাৰপিছত এইপিনে কাকু ইয়াত বহি আছে, ৱেইট কৰি আছে, আৰু এইপিনে বিৰাজ ফোনত বিজি ল'ৰা। এইফালে পূৰা পাখিয়ে মাংস বনাই আছে, এইফালে ছোৱালীজনী পূৰা হেভি মাংস বনাইছো, একদম মানে জুই মাংস, মোৰ ষ্টাইলৰ মাংস বনাইছো। আজি পূৰা পাখিৰ হাতৰ একদম চিকেন খাম দেই। আৰু এইফালে আৰুচিয়ে বনাই আছে, এইটো কি বুলি কৈছে? এইটো চিকেন নৰসিংহ পকৰি। বা মজা লাগিব দেই, দেখাই দিয়া অকণমান, দেখাই দিয়া। এইফালে মই মাংস বনাই আছো, চাওক, আৰু এইফালে আৰুচিয়ে বনাই আছে নৰসিংহ পকৰি। মজা হ'ব আজি খাবলৈ, বাহ। এতিয়া কাকু, বিৰাজ, বিপুল, পাখি আৰচিৰ ভিতৰত আছে।
আজি মাংসটো কোনে বনাইছে জানিছে নাই? পাখি বনাইছে। মই বনাইছো, Yes. জুইটো হ'বই লাগিব। আৰু পোলাও বনাইছে আৰুচিয়ে। চ' এতিয়া খাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। আৰু যাৰ ইণ্টাৰেষ্টেড হয় আমাৰ ঘৰত আহি যাব, খানা খাবলৈ আমি খানা খুৱাই দিম সকলোকে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। খাবলৈ বহি গ'লে দেখিছে নহয় এতিয়া গেংডাল এই মজাকে বহিলো দে চবে। বহি ল'লো। মই খালোৱে খালা ন? খাই আছো কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি? হা? ভাল লাগিছে নে? মাংস মই বনাইছিলো। মজা বনাইছে দেই মাংস একদম। আৰু সেটো ৰখি আছে। কি মজা লাগিছে ন এতিয়া পুৰা সব না এতিয়া মাংস এফালে পুৰা আৰু এফালে আৰু বনোৱা পাপৰ আৰু এইবিলাক নৰসিংহ পকৰি খাই লওঁ দিয়া চবে খোৱা ন। য়েছ एहे रहा नहीं जाता तड़प ही ऐसी है ना এয়া পোলাও আৰুচিয়ে বনাইছে। এয়া মাংস আজি পাখিয়ে বনাইছে। ভাল হৈছে দে। আৰু এয়া স্পেচিয়েল পকৰি এয়া আৰুচিয়ে দি আছে চবকে। বিৰাজ, পকৰিটো যে হৈছে আৰু দেই বিপুল, বহুত মজা কাকু, পকৰি। পাখি এয়া এইপিনে মোৰ ওচৰত আজৰিছে। এতিয়া খানা চানা খাই বৈ ফ্ৰী হ'লো। বৰ মজা একদম মানে লাইফত ফাৰ্ষ্ট টাইম ইমান ধেৰকৈ খাইছোঁ বৰ মজা লাগিলে একদম চালিয়া পোলাও বনালে আৰুচি একদম আৰু কি ক'ম আৰু নৰসিংহৰ পকৰিটো খাই যে একদম বম টেষ্টি লাগে আৰু এতিয়া মাংস খাই কৰি স্পেচিয়েলকে পাখিয়ে বনাইছে দেই, বহুত টেষ্টি মাংস বনাইছে। নাই ইমান টেষ্টিকে ভোক বনাব লাগি নোৱাৰিলোঁ গৈছে। বাৰু একো নাই নাই পুৰা টেষ্টি হৈছে। এতিয়া মানে মাতে ওলোৱা নাই ইমানকৈ খাই ল'লোঁ মাতে ওলোৱা নাই আপোনালোকে একদম পুৰা ভিডিঅ'টো চালেই শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব একদম পুৰা শ্বেয়াৰ কৰিব চেনেলটো যাতে একদম পুৰা ছাবস্ক্ৰাইবাৰ বহুত হৈ যায় নেকি একদম Yes, yes, পুৰা yes. হা আৰু আমাৰ ঘৰত আৰু জোচ লাগিব জোচ পুৰা জোচ লাগিব। বিৰাজৰ পুৰা খং উঠিছে দেই। চাওঁ কিয় ইমান খং উঠি আছে। নাই খবৰ নাই এনেই তাক মাত দিছো এনেই মাতিছে। কেনেকুৱা লাগিল আমাৰ ৰুমত আহি? মজা। কাকু মোৰ বহুতেই ভাল লাগিলে একদম পেট পুৰা ফুল হৈ সঁচাকে আৰু আহিবা নে নাহা? আহিম আহিবা ন? বিপুল অ আৰু আহিবনে নাহা মানে সদায় আহিয়ে থাকো বা এনেকে কৈ দিছা ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है চশমা যে এবাৰ দেখাই দিয়া তুমি। আছে আছে মোৰ ৰাইজে চাব বিচাৰিছে। আপুনি নিপিন্ধে এছ একো নহয় দে বাই বাই টাটা আকৌ আহিম এই ঘৰৰ ওচৰতে আহিয়ে থাকিব পাৰিম তোমালোক যাবা অ'কে যাম বিপুল বাই বাই দেই। ক'লে যাম মই থাকিম আজি থাকিবা থাকিব তুমি ভালকে যাবা দেই। ঠিক আছে ভালকে যাবা। এই কাকু গাড়ীৰ ভিতৰত বহিলে। বাই বাই টাটা গুড নাইট।